वेलकम गाइस टापुर बुआरी रिया चैनल और आज मैं बागान पे स्टार्ट कर भिडिओ तो केक लगे चाब जोने जोने नतुन आहिसे सब्सक्राइब कर दी लाइक कमेंट शेयर कर दी। आज आमार गायजनी बांधिছিলোঁ रसी कत एरा घर तो गायजनीक विचारि आहिम और आपनालोकको किछु दृश्य देखाम गाँवर तो केकर लगे भिडिओ चाब। इखिनि बहुत गाय आछे तो सेखिनि गई चाওঁ आमार गायटो थाकिब पारे हराई घर एटो छागलीबो चा घाँह खाई आछे धुनियाके आमार छागली आरो आपनालोকক कोৱা নহয় আজি ভাবিলো কৈ দিওঁ কি এই সৰু ছাগলী পালিজনী আছে যে মই গাখীৰ খুৱাই থাকোঁ বাটিত সেইটো মাৰা গ'ল। মাৰ গাখীৰ নাপালে যে থাকিলে 2-3 দিন তেতিয়াও মাৰা গ'ল। যাবি তো गछटो इमान ভাল লাগে মানে সিনারি চাম না ফুলৰ একদম মানে ধুনীয়া লাগে এইটো বস্তু ফটো ফটো তুলিব কাৰণে কিন্তু তোলা নাই বৰ্তমান এদিন ভাবিছোঁ আজি ৰিলছ বনাব সময়ত ভিডিঅ' বনাব সময়ত ইয়াতে আহি কেনে আমাৰ গাইজনী ৰছী খুলি কেনে আহিলে মানে এইজনী ঘাঁহ খাব ইয়াতে সব মানুহ মানে आलू लगाइছিলে তো এতিয়া आलू পুৰি আছে মানে ঘৰত খাবৰ কাৰণে লৈ যাব পাৰো সৰু সৰু আলুবোৰ বাছি আছিলে তো সেইবোৰ আলু এই আমাৰ বাবু আহিছে আলু খাবৰ কাৰণে মামি আহিছে জয় যিশু আমাৰ বাবুৱে কুৰ মাৰি আছে জয় যিশু এইটো আমাৰ বাবু কুৰ মাৰি আছে আৰু আলু বিচাৰিছে পাইছে নে নাই আলু পাইছে মামি কিমান পালে আলু ঢেৰ পালে এইয়া অলপ চলপ বাবা কি কৈছে ভজি ঘৰত হে আহি চাইছো ইফালে চালাৰে তে কি কৰিলি একো নহয় এইখিনি তো আমাৰ ঘৰৰ ওচৰতে এইখিনি হোৱা নাই বৰ্তমান এইখিনি থলে ঘৰত খাবৰ কাৰণে আলু হলে হল আৰু কি কৈছে নব ঘৰত গৈ নবক চুৱাবি হ'ব বাবু কচাম আৰু আলুও লৈ এইটো সবে আলু পুৰাই আছে ঘৰত খাবৰ কাৰণে লৈ যাব এতিয়া আহি চাইছো তো ইমান কুদাল মাৰিলে ট্ৰেক্টৰ হাৰা মাৰি কেনে লৈ গ'ল যে বহুত বেয়া আলু ওলালে সেইটোৰ কাৰণে এতিয়া কি কৰিছে মিঠাই আহিলো মইতো নব ঘৰত বুলিহে আহিলো তাৰে হলে মই মাতিম বৰ্তমান গাই আৰু ইয়াক পালো বৰ্তমান তো ইয়াতে পোষ্টতে বান্ধি দিছো আৰু ইয়াক ঘাঁহ খাব দিম আৰু মই ঘৰলৈ যাওঁ এয়া আলু খুৰাব মানুহবোৰ আপোনালোকক মই এটা বস্তু দেখাম হা কোনোবা কিবা বস্তু পাহাৰা কৰি আছে ই পাহাৰা কৰি আছে নে শুই আছে আপোনালোকক মই দেখাম ই বৰ্তমান আলু আছে যে এই আলুৰ খেতি কৰিব মানে পাহাৰা কৰিব দিছে খেতি ওলালে চৰি পাহাৰা কৰিব দিছে মানে কোনো আলু লৈ নাযাওঁ বুলি কেনে পাহাৰা কৰিব দিছে তো সি কি কৰি আছে দেখাই আছো দেখা পালি মোর কানে একবার লাইক কমেন্ট শেয়ার করে দিবি কই দে নকা নকয় বলে সাথী চান বস্তা ধুনীয়াকে শুই আছে
ইমান ৰ'দ আৰু এই ৰ'দত ছাগলী বান্ধা গৰু বান্ধা গৰু বিচৰা চবতকৈ ডাঙৰ কাম দে আৰু মইতো গৰু ছাগলী বান্ধিব নাজানোৱেই এতিয়া বৰ্তমান শিকি আছোঁ আৰু গুৱাহাটীত আগত আছিলোঁ গুৱাহাটীত এইবোৰ কৰিব লগাই নাছিলে এতিয়া ইয়াৰে বোৱাৰী হ'লোঁ গাঁৱৰ বোৱাৰী এতিয়া বৰ্তমান তো গাঁৱতে এইবোৰ কৰিবই লাগিব আৰু মাহঁতৰ ঘৰতো চবৰে আৰাম থাকে ন চবে নকৰিলেও কোনো একো কোৱাত নাথাকে আৰু ইয়াতে এতিয়া শাহু শহুৰৰ ঘৰতো কৰিলেতো নহ'বই কৰিবই লাগিব নকৰিলে কোনে কৰিব সেইটো কাৰণে আৰু এতিয়া বৰ্তমান মা শিকাই আছে ময়ো শিকি আছোঁ চেষ্টা কৰি আছোঁ মানে কৰিবৰ কাৰণে যিখিনি পাৰোঁ আৰু কৰি আছোঁ নৰাখিনি মায়ে কৰে নকৰা নহয় বহুতখিনিয়ে কৰে মইতো বহুতখিনি নাজানো এতিয়া বৰ্তমান চব মায়ে কৰে আৰু এতিয়া খং উঠি গৈছে অলপ বোলে খং উঠি গৈছে চা চোৱা চোৱা ই লেংটা হৈ আছে দে চি লেংটা হাঁহি দিছে কৈ দিয়া মাৰ ভিডিঅ' লাইক কৰি দিব কৈ দিয়া এই জিভা ওলাই দিছা যদি আপোনালোকে বাবুক এনেকৈ দেখি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাবুক কেনেকুৱা দেখি কেনে পালে নিজৰ মাথাত নিজে মাৰি ল'ব কি ছিঙি আছে এইটো ধনিয়া হৈ গ'ল এই ভগৱান মই গমেই নাপাওঁ মই গম পোৱা নাছিলোঁ যে আমাৰ ঘৰত ধনিয়া গুটিও হৈছে বুলি কেনে আজিয়ে গম পালোঁ মায়ে মানে মায়ে এইটো ধনিয়া মছলা সেইটোৱে আমাৰ ভাইটি ধনিয়া মছলা আৰু ৰঙালাওবোৰ কি হ'ল মা চব পচি গ'ল এইটো পচিলে এটা এইটো আছে ঢাকি থ'ব লাগিব ন মা সৰু সৰু বিলাহী এইটো ধনিয়া সঁচাকৈ মা ধনিয়া গুটি হৈ গ'ল সময়ে পোৱা নাই ছোৱালীৰ অৱস্থা কি গাঁৱত আহি কেনে কলা মলা হৈ গৈছে টাউনৰ ছোৱালী ঘামি ঘুমি একদম অৱস্থা নাই টাউনৰ ছোৱালী মই পাৰিম জানো ধান ৰুব ধনিয়া কিন্তু গন্ধ ওলাইছে ইমান ধুনীয়া এইটো এইটো কিন্তু ভালে আছে অলপমান বেয়া হৈ আছে এইটো চিঙি দিম ভাজি হৈ যাব এইটো চিঙি দিয়ক আজি ভাজি হ'ব